Hello everyone, welcome to my another vlog. আজি ৰাতিপুৱাই ওলাইছো ডিব্ৰুগড়লৈ বুলি যেহেতু ডিব্ৰুগড়ত কেইটামান জৰুৰী কাম আছিল আৰু এয়া মোৰ লগত ওলাইছে মোৰ মাহীৰ ছোৱালী ভন্টি আৰু আমি এয়া লাহে লাহে আহি মৰাণ পাইছোহি আৰু আমি ভন্টি আৰু মই দুইজনীয়ে বিৰাট ফূৰ্তি কৰি গৈ আছো আৰু এয়া চাও কিমান ধুনীয়া লাগিছে আৰু আজি বতৰটো বহুত ভাল ৰ'দো নাই বেছি বৰষুণো নাই আৰু আমি লাহে লাহে আহি ডিব্ৰুগড় পালোহি তাতে আমাৰ অলপমান ভোকো লাগিছিল গতিকে সকলোৱে অলপ কিবা এটা খাই ললো ৰেষ্টুৰেণ্টত আমাৰ যিখিনি কাম কৰিবলগীয়া আছিল কামখিনি হৈ গল আৰু যেহেতু তেতিয়া আবেলিও হৈ আহিছিল আৰু ভাবিলো যে ব্ৰহ্মপুত্ৰ পাৰলৈকে যাওঁ আৰু চাওকচোন ইয়াৰে ভিউটো মই দেখাবলৈ লৈছো ইমান যে ধুনীয়া লাগে নহয় আবেলি সময়ত ইয়ালৈ আহি আৰু প্ৰায়ে মানুহখিনি ইয়াতে ইভিনিং ৱাক কৰিবলৈ আহে আৰু ভাল লাগে পৰিবেশটো আৰু লাহে লাহে বতাহু বলি আছিল আৰু এই আমাৰ ফটো সেশন ষ্টাৰ্ট হৈ গল লগত মোৰ মাহী আৰু মোৰ মা গৈছিল এয়া ভিউটো মই দেখাই দিছো এয়া দুইগৰাকী বাইক ভনিয়কৰ কথা বতৰা আৰম্ভ হৈ গল কি পাতিছে তেওঁলোকেহে জানে আৰু দেই তাৰ পিছত আমাৰ দুইজনী ফটোশ্বট আৰু জানেই ফুৰিবলৈ আহিলেতো ফটো একপিটো নামাৰিলে নহব এনেকৈ আবেলিটো পাৰ কৰিলো আৰু অলপ সময় ৰোৱাৰ পাছতে সন্ধিয়াই হ'ল আৰু আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো মাজতে অলপ কিনকিনিয়াকৈ বৰষুণ দি আছিল সেইকাৰণে আমি বেছি স্পীডতো আহিব পৰা নাছিলো তেনেকৈ আৰু লাহে লাহে আহি আছিলো আৰু এয়া আমি আহি মৰাণ পাইছোহি আৰু মৰাণতে ৰৈ অলপ সময় ৰখাৰ পাছত আমি চাহ একাপ সকলোৱে খালো তাৰ পাছত পুনৰ আমি আহি গলো এয়া কিনকিনিয়া বৰষুণ আৰু জুবিনদাৰ গান এটো এটা বেষ্ট কম্বিনেশ্যন আমি দুইজনীয়ে কিন্তু কিছু ফূৰ্তি কৰিলো দেই আৰু এনেকৈ আহি আমি ঘৰ পালোহি আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন প্লিজ সাবস্ক্ৰাইব কৰি দিব পুনৰ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ আহিছো বাই